এক্টিং লাভাৰ সঞ্জীৱ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আহিছোঁ নলবাৰী ৰাস চাবলৈ আৰু আজি হ'ল নৱেম্বৰ 15 তাৰিখ আৰু এতিয়া বাজিছে 4:45। আমি গৈ আছোঁ খোজকাঢ়ি হৰি মন্দিৰলৈ আৰু চাওক কিমান মানুহ হৈছে আৰু আপোনালোকক মই দেখাম হৰি মন্দিৰৰ ভিতৰত সোমাই গৈ কিমানখিনি দেখাব পাৰোঁ চবখিনি দেখাম আৰু ৰাস মেলাত মানে আপোনালোক কিমান কি বস্তু আছে কি আছে চবখিনি দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু আমি আহি খোজকাঢ়ি পালোঁ হৰি মন্দিৰ আৰু আপোনালোকক গোটেইখিনি মই দেখাই দি আছোঁ। ভিতৰৰ পিনে সোমাই গৈ কিমানখিনি দেখাব পাৰোঁ আপোনালোকক মই দেখাম আৰু চাওক এতিয়া পোহৰ হৈয়ে আছে তথাপিও কিমান মানুহ আছে মানে আৰু আহিয়ে আছে আৰু যিমানেই আন্ধাৰ হ'ব সিমানেই মানুহ বাঢ়ি থাকিব। আপোনালোকক মই দেখাম যিমানখিনি পাৰোঁ আপোনালোকে চাই থাকিব। মই এতিয়া হৰি মন্দিৰৰ বাকৰিত সোমাই গৈ আছোঁ। এয়া আমি আহি মহিলাৰ গেট পালোঁ আৰু মহিলাৰ গেটেদি ল'ৰাবোৰক যাবলৈ নিদিয়ে, পুৰুষৰ গেটেদি ল'ৰাবোৰ যাব লাগিব আৰু ভিতৰৰ পিনে মন্দিৰত গৈ কিমান কি আছে চবখিনি মই দেখাই দি আছোঁ। এয়া চাওক আপোনালোকে মন্দিৰৰ ভিতৰত সোমাই গৈয়ে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা দেখা পাব আৰু ইয়াতে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনাব পাৰিব। ইয়াৰ পৰা আগলৈ যাই আপোনালোক কি দেখাব পাৰিব। আৰু ইয়াতে আপোনালোকে ভগৱান শ্ৰীকৃষ্ণক সেৱা জনাই আগলৈ কি আছে আপোনালোকে চবখিনি চাব পাৰিব। যাওঁ বলক আগলৈ কি আছে। আৰু আপোনালোকে চাওক এইটো হ'ল মহিলাৰ গেটেদি মহিলাবোৰ আহি আছে ভগৱান শ্ৰীকৃষ্ণক সেৱা জনাবলৈ আৰু কিমান মানুহ হৈছে আপোনালোকে চাওক। ইমানেই মানুহ হৈছে যে ভৰি মানে আপোনাৰ কি হ'ব যে খোজ দিব নোৱাৰা হৈ গৈছে। আৰু আগলৈ কি আছে আপোনালোকক বঢ়িয়াকৈ মই দেখাই যাম। ভিডিঅ'টো আপোনালোকে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। মই আপোনালোকক যিমানখিনি দেখাব পাৰোঁ সিমানখিনি চেষ্টা কৰি যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই থাকিব। বলক আগলৈ যাওঁ।
এয়া চাওক আমি হৰি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি গৈ আছোঁ এতিয়া মেলা চাবলৈ। মেলাখনত কি আছে আপোনালোকক গোটেইখিনি মই দেখাই যাম। প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে ভিডিঅ'টোত লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ কি আছে আপোনালোকক গোটেইখিনি দেখাই যাম। বলক আগলৈ কি আছে গোটেইখিনি আপোনালোকক মই দেখাই যাই আছোঁ। বলক আৰু আপোনালোকে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। বলক আগলৈ কি আছে চবখিনি মই দেখাই গৈ আছোঁ আপোনালোকক। এয়া চাওক মেলাখনত আটাইতকৈ ডাঙৰ চাকা, সেই চাকাটোত মই উঠিছোঁ, কিন্তু আপোনালোকক মই দেখাবলৈ নাপালোঁ। আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ মোবাইল ধৰা মানুহ নাই, সেইকাৰণে দেখাবলৈ নাপালোঁ। আৰু আমি কিবা কানি খালোঁ আৰু বহুত কিবা কানিত উঠিলোঁ চালোঁ, কিন্তু এতিয়া আমি ঘৰলৈ যাম। আপোনালোকে প্লিজ ভিডিঅ'টোত লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু লগতে এতিয়া আমি যাবলৈ ওলাইছোঁ, চাওক আমি যাবলৈ আহিছোঁ কিমান মানুহ। প্লিজ আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।